আজি আপোনালোকক আমাৰ দোকানখন দেখাম অনলি 59 ছেকেণ্ডৰ ভিতৰত। তোমালোক আমাৰ দোকানখন ৰ'ব দোকানখন চোৱাৰ আগতে আমি প্ৰথমতে মানে আমি খৰি বিচাৰিব পাৰিছোঁ বাগান আৰু এয়া আছক আমি খৰি বিচাৰিব গৈ আছোঁ আৰু মোৰ পিছপানে দেখিছে বাগান আৰু আমি মানে বাহনিত খৰি বিচাৰিব আহিছোঁ আৰু এয়া আমাৰ মানে বন্ধুসকল আমাৰ নব আৰু আমাৰ বাইদেউ আৰু ফাইনেলি আমি খৰি বিচাৰি আহি পাই গ'লোঁ আৰু যিহেতু আমি দোকান লৈ যাম খৰিটো মই ডাইৰেক্ট মানে দোকানত লৈ খৰিটো আৰু আমাৰ আমি মানে সন্ধিয়া টাইমত মই মানে দোকান আহি গ'ল চাওক আমাৰ দোকানখন সৰু মৰুকৈ মানে বনাইছোঁ আৰু দোকানত কি আছে আপোনালোকক দেখুৱাম এয়া মানে বেছি বস্তু ৰখা নাই আপোনালোকে যদি আহিব খোজে আহিব পাৰে আমাৰ দোকানত আৰু এয়া চাওক মানে চানা ভাজা আছে আৰু তাৰপিছত পকৰীটো বনাই আছে যিহেতু এইবিলাক চানা মিক্স চানা আৰু পকৰী বনাই আছে আমাৰ বাইদেউ আৰু এয়া ফাইনেলি চাওক এয়া পকৰী বনাই আছে আৰু বনাব আছে যিহেতু এয়া চাওক আৰু আছে পকৰী বনাব আপোনালোকে যদি আহিব খোজে আমাৰ দোকান আহিব চিলনীজনত আমাৰ ঘৰটো আৰু ব্লগটো চাই কেনে পালে জনাব থেংক ইউ আজি আপোনালোক